আপোনাৰ ভাগ্য ভাল আমাক নোপোৱা হলে দিগদাৰে হ'লহেঁতেন ঠেলক আপোনাকতো আগতে আমাৰ গাঁৱত দেখা নাই কি কৰিব আহিছিলনো বিহু বিহু আৰু অলপ দূৰে ঠেলক বিহু মানে তোমালোকৰ গাঁৱৰ বিহু দল নহলে আমাৰ চহৰৰ বিহুৱে নহয় সেয়েহে ঢুলীয়া লোহিত বৰুৱাক লগ ধৰি আহিলো সি কি বুলি ক'লে যাওঁ বুলি কৈছে এডভান্স দি থৈ আহিছো আখৰা আৰম্ভ কৰিবই হেনো বিহুৰ আখৰা কৰিবলৈ অলপ আহল বহল ঠাই হলে ভাল গিৰিমতকৈ বহল ঠাই ক'ত পাবি নে কি কওঁ হ'ব দে কিয় নহ'ব বিহুৰ আখৰা কৰিবলৈ ষ্টেজখন আছেই নহয় থেইত ইমান মুকলিকে আখৰা কৰিব পাৰি নেকি মনি হয় দোকানৰ চাপ চেম্পু জিলিকা দি নাচনি কেইজনেও দেখোন জিলিকি থাকিব তেতিয়া ভালে হ'ব বিহু দলৰ এডভান্টেজ বেলেগ নালাগে তোৰ যে আৰু কথা এতিয়া বল গিৰিমটোকে ঠিক কৰি থওঁ ঠেল গাড়ীয়ে ঠেল সিফালে লোহিতাসকলে ঢোল বজাই নাচনি নচুৱাই সেইটো কেনেকে হ'ব আমিবোৰ ক'লে গ'লো সি আমাক 10 নম্বৰত খবৰ দিব লাগিব ইমান লালুকৈ খবৰ দিব পাৰি নেকি খবৰ দিয়াৰ ভিতৰত মাত্ৰ নাচনি দুজনীক খবৰ দিছো ননাটোকো খবৰটো দিবি নহ'লে পাছত সিহঁতে হুলস্থুল কৰিব জানাই নহয় তাৰ লগত কোন থাকে মোৰ নাম বুবু কিয় লাগে আপোনাক মোৰ নামটো নহয় শুন আকৌ অকণমান ঠেলি দিয়াচোন তেতিয়াহে হ'ব বাদ দিয়ক আগতে আপোনাৰ যন্ত্ৰপাতিবোৰ ঠিক কৰি লওক বাবা তোমাৰ খং উঠিছে নাই উঠা ভাবিছো বেপাৰীবোৰ টানলে বুলি আমাৰ ইয়াৰ পৰা জলকীয়া বেঙেনা ৰঙালাও ঢেকীয়া সকলকে নিয়ে থাকে এতিয়া নাচনি কেইজনীকো নিলে নহয়হে যেন হেৰি এই ভাইটি দাদা নহ'ব বুজিছে আপুনি আহকচোন ঠেলা এটা মাৰি গোৱাটো পাৰ কৰাই দিয়ক আহকচোন ঐ বুবু বল ঠেলা এটা মাৰি দিওঁ আকৌ মুখৰ মাত দেখা নিদিয়াকে গ'ল আৰে মুখৰ মাত খাৰ নিদিলি নাই আমাৰ ফালে দেখুৱাই বুঢ়া আঙুলিটোকে জোকাৰি থৈ যাচোন মনটোকে ভাল লাগিব সালা ঐ কটা খাই পাত ফলাৰ জাত বিহু গ্ৰুপ নিবলৈ আহিবি নহয় তেতিয়া দিম বাপেকে মজাটো বুঢ়ী মাক চিনি পোৱা নাই নহয় আছোন আজি ঘৰলে পিছে বখলি আউনা নাই চাই থাক ও কুইটি অকলে কাক গালি পাই আছে একেবাৰে বৰ পানী গেছুৱাটো একো নজৰ নাই হলি এ বাঘৰ আগতেল খোৱাটো খোৱা পৰা নাই কৰবাত দেখিছিল নেকি তিনি চাৰি বাটা মই খবৰ মই তাক লগে পোৱা নাই নহয় এতিয়া কাঠখিনি দেখুৱাব লাগিছিল কোনে দেখুৱাব ঘৰখনত এতিয়া পুৰুষৰ নামত সিহে আছে সিহে কাক দেখুৱাব পাৰিব অৱশ্যে নাকেৰে শুনি চালে মই গম পাই যাম সেয়া গোবৰ কঠৈ লাইনে বন তুমি তেতিয়াহ'লে ৰৈ থাকিব নালাগে কামত লাগি যাবই পঘাডাল ডিঙিত মেৰিয়াই ললি যে জোখ লোৱা ফিটাডাল ঘৰতে থৈ আহিলো নহয় জয় বিশ্বকৰ্মা ঐ বুবু এই ধান কেইবস্তামান বিক্ৰী কৰিবলগীয়া আছে কাইলৈ মাৰোৱাৰী গোলালৈ যাম ওলাবি কিয় ধান বেচিবি তই মই গৈ তাত কি কৰিম নহয় মানে তই গ'লে ঠগিব নোৱাৰে সেইকাৰণেহে কৈছো হ'ব বাৰু তই দিয়া যা ময়ো তহঁতৰ ঘৰত এপাক সোমাই যাওঁ নেকি কিয় পানী এগিলাচ খাম তহঁতৰ ঘৰৰ পানীবোৰ যে ইমান মিঠা তেন্তে বুবুৱেতো প্ৰথমে কি বনাব কৈছিল টেবুল চকী নে দুৱাৰ খিৰিকী একোৱে কোৱা নাই নহয় তেতিয়াহ'লে কাঠবোৰ কি ঔষধ ফালিছ পঘাডালে জোখ লৈ কাটি দিছো দীঘল হলে কাটি দিম ছুটি হলে যোৱা দিম জয় বিশ্বকৰ্মা কি জয় বহিয়া ঐ ৰাতিপুৱা পৰা তই ক'ত পঢ়িবলৈ গৈছিলি নহয় দা মানে অকণমান ইয়াৰ ঐ লগত তই তাক ক'লৈ লৈ গৈছিলি মানে গাড়ী এখন ঠেলি থাকোঁতে উবৰ বেলি পশ্চিমে উলিয়ালি নহয়নে তোৰ লাজ নালাগে পেণ্ডকনা ল'ৰাটোৰ লগত ঘূৰি ফুৰিবলৈ হা মইহে জানো এই মাক বাপেক নোহোৱা ল'ৰাটো মই বুঢ়ী মাক হৈ কেনেকে ডাঙৰ দীঘল কৰিছো ঐ কি ল'ৰা তই খুটাবোৰ ছিঙি যোৱা হ'লে দেখা নাই খেদি আহিছে কোনে আইতাই ভালে পাইছো আৰু খেদিব লাগিছিল তই ইমান নিষ্ঠুৰ নে মোলৈতো বেয়া লগা নাই
বেয়া আইতাৰ ঠাইত মই হ'ব লাগিছিল ঐ তই পিছে পিছে কিয় আহি আছ নহয় মানে তোৰ লগত কথা এটা আছিলো কথা তোৰ লগত কথা পতাতকৈ আমাৰ হে ভুবুলা ছাগলটোৰ লগত কথা পতাই ভাল মুখখন কেনেকুৱা কৰে চাচোন দেখিবলৈ মন নাযায় তেতিয়াহ'লে তই কি এতিয়া মোক মাৰি পেলাবি নেকি কি কলি তোৰ হাতৰ পানী এগিলাচ নাখালে মই যে এতিয়া মৰিয়ে থাকিম তোৰ দেখোন আজিকালি মোৰ ওচৰলৈ আহিলে বৰ ঘনে ঘনে পিয়া লাগে জানো কি বেমাৰ হৈছে ঠিক আছে বল ঐ পিছুৱা পিছুৱা পিছে পিছে নাহিবি ঘৰত বুবু আৰু আইতা আছে চাও খুলছোন এইটো পানী বাল্টিত তুলি থৈছো গাটো ধুই কিবা এটা খাই ল আলুগুটি কেইটাও পুৰি থৈছো আলুগুটি কেইটা পিটিকি তাৰ অকণ আচাৰত তেল দি দিবি ঐটা বস্তাটো যে সৰিয়হ ভৰাই থোৱা আছিল নিগনি নোখোৱাকৈ আছেনে আছে খাৰলি খাবলৈ থৈছো খাৰলি খাবলৈ ইমান সৰিয়হ নালাগে সৰিয়হখিনি ধুই ৰ'দত মেলি দে কিয় কাইলৈ নয়নদাৰ লগত মাৰোৱাৰী গোলালৈ যাম তাত তেলখিনিও বেৰি আনিব পাৰিম বিহুৰ পিঠা সেই তেলেৰে হ'ব এতিয়া বিহু বিহু বুলি কৈ নাথাকিবি চতৰ বিহুটো এতিয়া গাত লাগিব হোৱা নাই কিয় হোৱা নাই বিহুদল বিচাৰি গাঁৱত মটৰ গাড়ী সোমাই আছে দেখোন চকুৰ ভাষা দেনো তোমাকে কি কব খোজো চকুৰ ভাষা দেনো তোমাকে কি কব খোজো তুমি জানো নুবুজা একো অতদিন কাষত পাই সঁচাই জানো বুজা নাই অতদিন কাষত পাই সঁচাই জানো বুজা নাই কালৈ মনত পৰিলেনো অকলে থাকিব খোজো কালৈ মনত পৰিলেনো অকলে থাকিব খোজো সপোনবোৰে খেলেহি ফাকু ঐ সুধিবানে বাৰু নাই তুমি কাষতে মোক পাই
তোৰ হাতৰ পানী গিলাচ সঁচাকে যে কি মিঠা হ'বতো চাউল ধোৱা পানী ভাতৰ নিখনি দৈ গাখীৰ পানীৰ লগত মিলাই খালে মিঠা নহয় পাৰেনে কি তোমালোকে সঁচাকৈ কৈছানে হয় খুৰীদৌ নহ'লেনো বাৰু ইমানটো বাট কৰি বেয়া আহোনে মোৰ দেখোন বিশ্বাসেই হোৱা নাই তাই যে কেনেকৈ তোমালোকৰ লগত বিহু নাচিব নহয় আপুনি নিশ্চিন্ত থাকক আমি মানুহ দেখিলে চিনি পাওঁ নহয় তাই নাচৰ প্ৰগ্ৰাম তোমালোকে কৰবাত দেখিছা নেকি হয় হয় খুৰীদেউ ক'ত দেখিছা ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত সত্ৰীয়া নৃত্যত তেতিয়াই মনে মনে ভাবিছিলো এই ছোৱালীজনী ক'ৰবাত লগ পালে আমাৰ লগত বিহু নচাৰ কথা কওঁ আপোনালোক এতিয়া আমাৰ ওচৰলৈ আহিলে যেতিয়া আৰু মুগাৰ মেখেলা চাদৰ গুটোৱাতে জোৰ নহয় জানো ৰ'বা ৰ'বা এওঁৰ লগতো কথাটো আলোচনা কৰো আকৌ নোহোৱাটো নকৰিব আমি বহুত আশা কৰি আহিছো অৱশ্যে বিহু নাচৰ প্ৰতি তাইৰো আগ্ৰহ নথকাটো নহয় এসময়ত তাই খুব ভাল বিহু নাচিছিল নহয় কেইবা ঠাইতো বিহু কৰিও হৈছিল ইমান ধুনীয়া ছোৱালী বিহু কৰি নহ'লে আৰু কোন হ'ব খুৰীদেউ তাইকো কথাটো কবা তাই আকৌ পিজি কমপ্লিট কৰাৰ পিছত এনজিঅ'ৰ কামো চম্ভালি আছে নহয় হয় নেকি বৰ ভাল কথা কি ভাল কথা বেয়া কথা কিয় নিজৰ ঘৰত দুৱাৰ খিৰিকীত চিনাকি কাঠ নলগাই কৰ নাম নুশুনা কাঠ লগাবলৈ আহিছে এই ইন্দ্ৰকোটালেও ৰক্ষা কৰিব নোৱাৰিব বহিৰাগতক আনি বিহু দল খোলে সেইবোৰ কথা মোক কৈ কি লাভ হ'ব মোৰতো বিহু নাচিবলৈ নিদিয়ে আনৰ কথা কি হয় নহয় নাজানো মোৰ ল'ৰাই কিন্তু বিহু নাচিবলৈ পাবই লাগিব কোন দুৰ্গা ককাইদেউ তাৰ গাত ৰান্দা বটালি বান্ধি চুৱাব নালাগে মহিষ মৰ্দিনীৰ চেহেৰা লোহিতক কথাটো কগৈ আকৌ কতে এপি জৰাসন্ধ বনাই দিম দেই বুবু সেইটো কথা মই ক'বগে পাওঁ নেকি তেনেহ'লে কোনে ক'বগৈ তই আকৌ কথাটো গুৰুত্ব দি লচোন বুবু পাৰিলে বিহু নাচিবলৈ পাই যদি পাওঁ দুৱাৰ খিৰিকীৰ লগতে তোৰ আইতাই ভাত খাব পৰাকে বিয়া এখনো সাজি দিম ফ্ৰী হ'ব দে তই এতিয়া কামত ধৰ লোহিতক কথাটো মই ক'ম বাৰু জয় বিশ্বকৰ্মা খুৰীদৌ আহক নেনামতীয়া ৰ'দটো বৰ চোকা এইক তোমালোককে গতালো মই অকণমান টাউনৰ পৰা আহোঁ ঘূৰি আহোঁতে এইক লৈ যাম হ'ব 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 খুৰীদেউ কিয় নহ'ব মই পিছে ধান কেইবস্তাত ইমান দাম পাম বুলি ভবাই নাছিলো বুদ্ধি খটাব লাগিব বুজিছ বুদ্ধি খটাব নাজানিলে সিহঁতৰ হাতত ঠগ খাই মৰিবি হেই বল বল চাহৰ দোকানত সোমাই কি খাওঁ খাই ল'বি হেই চাহ দোকানত চাহ খোৱাতকৈ সেয়া পইচাৰে ঘৰত কিবা এটা লৈ যোৱাই ভাল হ'ব কি নিবি মণিহাৰী দোকান এখনৰ সন্মুখত ৰাখিবিচোন বাইদেউৰ কাৰণে কিবা এটা লৈ যাম হ'ব দে তাইৰ বস্তু পইচাও মই দি দিম কিয় দিবি তই আজি বাইদেউ ক্ৰীমৰ টেমাটা দিবি কাইলৈ চেণ্ডেল এযোৰ দিবি তাৰ পিছদিনা ছাতি এটা দিবি এনেকুৱা ছোৱালীক বস্তু দিয়াটো ভাল কথা নহয় ঠিক আছে ক্ৰীমৰ টেমা দিবলৈও নাই বাহিৰত ফুচলাবলৈও নাই তই মোক সহায় কৰি দিয়াৰ কাৰণে এই টকা 100 দিলো যিকিনো কিনি থাক খালি দেৰি নকৰিবি সিফালে আখৰ আৰম্ভ হ'লেই চাগে নাই আখৰা ক'ত আৰম্ভ কৰিব পাৰিছো আমিতো তোমাৰ বাবেই ৰৈ আছো দেউতাই গাড়ীখন অনাত দেৰি কৰিলে জানেনে মইতো কেতিয়াৰ পৰাই সাজু হৈ আছিলো আপুনি কিন্তু মোক ভালকে শিকাব লাগিব দেই নোৱাৰিলে আকৌ লাজ পাম নহয় তুমি চিন্তা নকৰিবা মই তোমাৰ ওচৰত থাকিমেই নহয় ঐ ৰিহাৰ্চেল আৰম্ভ কৰো Sotba goriye gol janmoni nasibor hol
চেঙেলীয়া দেহা মন উতলা মন উৰু উৰু কৰে ঐ জানমণি বহাগৰ বিহুতে ঐ মন চেঙেলীয়া দেহা মন উতলা মন উৰু উৰু কৰে ঐ জানমণি বহাগৰ বিহুতে ঐ কোমল কুঁহি পাতে কপৌ ফুলে বিহুতিকা দৰে অসমৰ চুকে কোনে তোমাক জানমণি বুলি জানে কোমল কুঁহি পাতে কপৌ ফুলে বিহুতিকা দৰে অসমৰ চুকে কোনে তোমাক জানমণি বুলি জানে আশা মোৰ বুকুতে সপোন চকুতে সদায় জানমণি হৈ ৰোৱা মন খাচতীয়া মন উমি উমি জ্বলে ও জানমণি যৌৱনৰ কালতে ও মন কুমলীয়া মন খাচতীয়া মন উমি উমি জ্বলে ও জানমণি যৌৱনৰ কালতে ও তোমাৰ মৰম চেনে সদায় পালে একোকে নালাগে দেহৰ শিৰে শিৰে কলি যাতে তোমাক লিখা আছে তোমাৰ মৰম চেনে সদায় পালে একোকে নালাগে দেহৰ শিৰে শিৰে কলি যাতে তোমাক লিখা আছে কামনা মনতে ভৰসা জীৱনতে সদায় তুমি মোৰ হৈ থাকা কালি একদম হেৰি দেই 9:30 10টা বজাত পোৱাকৈ হা তোমাৰ মা আহি ৰৈছেহি মাহত আহিলে নেকি আজিলৈ আহিছো তেন্তে তোমালোকৰ লগত আখৰা কৰি বিৰাট ভাল লাগিল দেই আমাৰো ভাল লাগিলে আহিছো ঠিক আছে বেগটো নহ'লে মই ল'লো দিয়া
নালাগে নালাগে বেগটো তেনেই সৰু মই ল'ব পাৰিম পৰি আমাৰ লগত বিহু মাৰি কিবা অসুবিধা পাইছা নেকি ইছ কি যে কয় কিয় পাম কিবা অসুবিধা পালে মোক ক'বা খুৰীদেউ ভাইটি আখৰা কেনেকুৱা চলিছে বঢ়িয়া কাইলৈ ঠিক আজিৰ সময়তে ঠিক আছে আহিছো হা হয় সখী এনেই ঢোল তালৰ ভাৰ বহিব নালাগে গোটেই ৰং মাতা বিহু এপাক নচুৱাই থৈ যাওঁ শুনটো তাৱে আহিছে নহয় লাজ কৰিব নালাগে মই গাই দিম নহয় আৰম্ভ কৰা ঐ গমাই কাঠৰে দুৱাৰখন সাজি বেকা কৈ মাৰিলো গজাল বেকা কৈ মাৰিলো গজাল তিনিদিন নহওঁতে শিলিডালে আলে উদং হৈ থাকিলে চেষ্টা কৰা এবাৰ এন্দা মাৰি ভাল বস্তু সাজিব নোৱাৰি নহয় চি কটা কি যে কোৱা ল'ৰাবিলাকে নাচলে ইমান বেয়া দেখি ভীম ভীম লাগে ঐ বটালি মাৰি কুম ফুটাই দিম ভালকে নাচ এই ৰবাচোন সখী তুমি বিচাৰিলে মতাহে কণী নেপায় নহয় মৰমেৰে লাহে লাহে তাৰ কঁকাল দেখিছানে নাই কেইটা যে ভাজ এই পেকিং গজাল মাৰি লচৰ কৰিব নোৱাৰা কৰি দিম বাপেকে চিনি পোৱা নাই তেনেহ'লে তাক কি কৰা জমতিৰ নিচিনা গৈ তোমাৰ হাততে মৰি থাকো চাও ডাংটো কৰবাৰ সখী ল'ৰাক বুজাই লাভ নাই সি বিহু নানাচে থাকক মই কি এনে ঢোল তাল ভাড়া কৰি আনিলো এই পদ্মেশ্বৰৰ বিহুত বলিয়া কৰিয়ে তাৰ মাকক মই ঘৰ সোমালো এতিয়া সেই বাপেকৰ পুতেকে নাচিব নাজানো বুলি ক'লে মই কেনেকে মানি ল'ম হে সিটো ননচাকৈ থকা নাই নাচিছে কথা হৈছে কি তাৰ বিহু নাচটো ৰেল লাইনৰ ওপৰত মটৰ গাড়ী চলা নিচিনা হৈছে মিলা নাই ঢোল তাল লাগিলে কবা ভাড়া চাড়া একো দিব নালাগে ল'ৰাটোক বিহু শিকাম বুলি মোৰ এটা বৰ ডাঙৰ আশা আছিল বুইছা কিন্তু নহল ইহঁতৰ কাৰণে বাহিৰৰ মানুহবিলাকে সুবিধা ল'ব কেইদিনমানৰ পাছত দেখিবা আমাৰ ইয়াত বিহু পাতিবলৈ বাংলাদেশৰ পৰা ভাড়া কৰি বিহু নাচিবলৈ ল'ৰা ছোৱালী আনিব লাগিব এৰা চালনী আম চালনী মাছ খাই খাই মানুহবোৰৰ মনবোৰো চালনী চালনী হৈ গৈছে নহয় মই কিন্তু তোমাক কৈ থলো সখী শাল কাঠ বুলি শিমলু কাঠৰ তক্তাত ৰান্দা মৰা ভকত মই কিন্তু নহয় দেই জয় বিশ্বকৰ্মা বুবু ঐ বুবু নয়নদা ক'ৰ পৰা আহিলি ঘৰৰ পৰা বিহুৰ আখৰালৈ যাওঁ তই আজি যোগেন্দ্ৰৰ বাপেকৰ শ্ৰাদ্ধ নহয় জানো তালৈ যাওঁ ঘৰৰ মূল মানুহ ময়ে যেতিয়া যাবতো লাগিবই ঐ আজি অহা নাই নেকি কোন জয় বিশ্বকৰ্মা কেনেকৈ আহে পুতেকক বিহু শিকাই থকা নাই জানো যা যা তই ভিতৰত যা বাইদেউ ভিতৰতে আছে মই যাওঁগৈ আইতা ও আইতা ল এয়া কিয় পানী কোনে খাব তই মোৰতো পিয়াহ লগা নাই তইতো আমাৰ ঘৰলৈ মিঠা মিঠা পানী খাবলৈ আহে আহ ধেত আজি কিন্তু বেলেগ এটা কথাৰ কাৰণেহে আহিছো বেলেগ কথা চাদৰ আচল লাগি থাকিব নালাগে কি কথা আছে বেগেতে ক ছাগলী বান্ধিব লাগে মানে মোক তোৰ পৰা
মোৰ পৰা কি লাগে চে ক'বলৈ লাজেই লাগিছে নহয় মোৰ মৰমকণ খুজিবলৈও লাজ কথা এটা খুলি ক'ব নোৱাৰি তোৰ মৰম বিচাৰিহে যে ইয়ালৈ আহোঁ সেইটোও বুজি নাপাওঁ নে মোৰ পৰা কি লাগে ক আকৌ ধুতি কি ৰিহাৰ্চেলত পিন্ধিবলৈ লাগে হ'ব নেকি বাৰু এয়া কি দিলি হল্ডিং ধুতি আৰে চাদৰৰ নিচিনাহে দেখোন দুখন আছে মাজেদি চিলাই মাৰি দিবি হৈ যাব ধুতি কোনে চিলাই দিব নালাগে থাকক মাইকী মানুহ থকা ধুতি বিচাৰি আহিলে হল্ডিং ধুতিয়ে পাবি বুজিলি পানী এগিলাচ খাবি মিঠা মিঠা নাখাওঁ ৰিহাৰ্চেল পাবগৈ লাগে কাটিং আগত নে গুৰিত ওপৰত নে তলত জয় বিশ্বকৰ্মা কাটিয়েই পেলাও আৰে পদ্মসুন্দৰী কি কৰি আছ কাটি আছো কি কাটি আছ তই দেখা নাই নেকি খালি এইখন আমাৰ পুৰণি চকী দেউতাই এইখনত সদায় বহে কাক খুটি কাটি দিলি ৱে খোৱা কাট কাটিবলৈ কাৰোবাৰ পাৰ্মিশ্যন ল'ব লাগিব নেকি কিয় নালাগিব খৰচৰ কথা আছে বিনা খৰচত এইবোৰ কাম কৰিব পাৰি নেকি মইতো খৰচৰ কথা কৈছো নেকি বিনা খৰচত কৰি দিম ফি কিহৰ কাৰণে মোৰ কামটো কৰি দিবৰ কাৰণে তোৰ কাম তোৰ বুবুৱে কোৱা নাই নেকি বিহু দলৰ নিৰ্বাচনৰ কাম কেতিয়াবাই শেষ এতিয়া পূৰ্ণগতিত আখৰা চলি আছে মোক কিয় খবৰ দিয়া নহ'ল তোৰ ল'ৰাই যে বিহু নাচিব পাৰিব সেই মই সপোনতো ভাবিব নোৱাৰো ভাবিব লাগিব সপোনক বাস্তৱ কৰিব লাগিব যা গোজালা মই আখৰলৈ যাওঁ গুলি মাৰটো আখৰা মোৰ নিচিনা কচন দিব পৰা মিস্ত্ৰী চাহ অসমত নোলাব যা সোনকালে গৈ গজাল দেন জয় বিশ্বকৰ্মা কি এইবোৰৰ লগত লাগি থাকোঁতে এতিয়া মোৰ আখৰাই দেৰি হৈ যাব সিফালে যদি পৰি ৰৈ আছে ছোৱালীজনী অকলে অকলে ৰৈ আছে যে কোনো অহা নাই নেকি বেয়া কথা হ'ল মই এতিয়া ছোৱালীজনীৰ ওচৰ চাপি গ'লে তাই মোক অভদ্ৰ বুলি নাভাবেতো এওঁ দেখোন আজিহে দেখিছোঁ প্ৰথম নেকি বেছ ভদ্ৰ যেনেই লাগিছে মই ইমান দিনে কাকো বুজাব নোৱাৰা কথাবোৰ এওঁ বুজিবনে আজি বৰ দেৰি হৈছে নহয়নে হয় ল'ৰাবোৰ আহোঁতেতো ইমান দেৰি কৰিব নালাগিছিল আপুনি আজি প্ৰথম আহিছে মইতো বিহু দলত আছোঁৱেই আখৰালৈহে অহা নাছিলোঁ ঘৰুৱা কথা আপোনাৰ কথা মই শুনি আছোঁ আজিহে ভালদৰে লগ পালোঁ আপুনি নয়ন কাকতি মই পৰি আপুনি ঢোল বজায় ঢোলো বজাওঁ গানো গাওঁ তেতিয়াহ'লে আজিহে নাচি ভাল লাগিব দেই কি যে কয় ভালদৰে নাজানোৱেই নহয় উস্তাদে প্ৰথমতে তেনেকেই কয় বলক না এই পুখুৰীটো পাওঁতে অলপ বহোগৈ হে ভগৱান জানমণি এইটো কথা গম পালে কি বুলি ভাবিব তাইৰ ওচৰত মই কেনেকৈ মুখ খুলিম আপুনি কিবা ভাবি আছে বলক না আস্তে আস্তে মাচোন কুপকেইটা একেবাৰে বুকুতে মাৰা যেন লাগিছে বিশ্বকৰ্মা কৃপাত ইয়াৰ কাম শেষ জীৱনত আৰু লছ হ'ব নোৱাৰে তেতিয়াহ'লে মই যাওঁ আখৰা পাবগৈ লাগে ক'ত যাওঁ টেষ্টিং কৰি যা মানুহ মাৰিবি নেকি এইবোৰ কি খাজিছ জইনটো অলপ গৰ্বৰ হৈ গ'ল এইবাৰ তই অলপ পেকিং গজাল আনি দিব লাগিব দেখা যাওক কি হয় জয় বিশ্বকৰ্মা আহক না
অলপ ওচৰলৈ আহকচোন আপুনি কিন্তু এদিন মোৰ লগত আমাৰ ঘৰলৈ যাবই লাগিব ঠিক আছে যাম বাৰু অলপ ইয়াতে বহো নেকি বাৰু ইয়াত ইমান মুকলিত এই মুকলিত এনেকে ওচৰা-ওচৰিকৈ বহিলেহে কিছু অক্সিজেন বেছিকৈ পোৱা যেন লাগিব নালাগে এনেকৈ ভাল লাগিছে ঠিক আছে কাম এটাকে কৰক নহ'লে আপুনি বাৰু মোৰ ওচৰত বিহু এটা গাবলৈ লাজ কৰিব নেকি একেবাৰে ৰিহাৰ্চলতে গাম দিয়ক প্লিজ গাওক না মাতিছা যদি যাবই লাগিব তোমালোকৰ ঘৰলৈ বিচাৰিছা যদি নিবই লাগিব মৰমৰ বোজা কান্ধত লৈ মাতিছা যদি যাবই লাগিব তোমালোকৰ ঘৰলৈ বিচাৰিছা যদি নিবই লাগিব মৰমৰ বোজা কান্ধত লৈ চিনাকি তোমাৰ ঘৰ কেনেকৈ বিচাৰি পাম ওলাব নেকি মোৰ এই কপালৰ কেঁচা ঘাম ওলাব নেকি মোৰ এই কপালৰ কেঁচা ঘাম হাসিছা যদি দিবই লাগিব মোকে মৰম সঁচাকৈ ঠিকনা সুধি ল'বই লাগিব বাটৰ আগৈ হাসিছা যদি দিবই লাগিব মোকে মৰম সঁচাকৈ ঠিকনা সুধি ল'বই লাগিব চিনবাটো খচা পৰ কি জানি উজুতি খাম সুধিব নেকি মোকে কাৰ ঘৰলৈ যাম সুধিব নেকি মোকে কাৰ ঘৰলৈ যাম Bye.
এদিকে হাঁহিবলগীয়া কথা হ'ল নেকি মই যেন একেবাৰে হেলিকপ্টাৰ ওপৰৰ পৰাহে পৰিছো তাই সলনি তহঁতে নিজৰ কাম কৰি থকা নাই কিয় ৰিহাৰ্চেল হ'ল নাই হোৱা নহ'বতো সকলো মূলৰ খাপ পিটি থাক ইপিনে আঁতৰৰ পৰা চলি আনিছো ভৰি ক'ত ধৰ আখৰা আৰম্ভ কৰোঁনে নালাগে একো নহয় দে পৰিহঁতকো মাতি দিম নামাতিবি কিয় নাপাতো বিহু এইখন কথা পতা উঠলিয়ে হওক যা সকলোকে কৈ দে আজিৰ পৰা আখৰা বন্ধ ঐ কতে কাটিলো 6 বেটা মই ঐ লগাম বুলি ঘৰৰে কেঁচি তুমি আছা খলত আছো মই কাম বনতো ঐ ভোকে নাই কিয়া পেটত হেৰি ভাতকেইটা খাই লগে ভোক লগালে ৰখিব নালাগে এই ল'ৰাটোকে আগতে খুৱাই লোৱাচোন মোৰ এইডাল বাটাম কাটিবলৈ কিমান পৰ লাগিছে হে আজিকালি বিহু দলত ল'ৰা এটা সোমাবলৈ কিমান কষ্ট সেইকাৰণেতো পুলিচৰ চাকৰিত ইমান হোৱা দোৱা হেয়া মই কি কৈ আছো তুমি শুনিছানে নাই হা আয়ো দাঁড়িয়ে পিন্ধিছে কুলাংগা পুত্ৰ পিন্ধিবলৈ মা চাদৰ মেখেলা জহে পালেগৈ চাদৰ মেখেলা পিন্ধি বিহু নাচিবলৈ কিমান যে ভাল লাগে মই ভাষাৰে প্ৰকাশই কৰিব নোৱাৰো বিদ্যা এই আমাৰ নতুনকৈ জগা ছাগলী পোৱালীজনীৰ শপত তোক লুহিনতে এইটোৰ ওপৰত পালে চিধাই কেঞ্চেল কৰিব মোক চুৰি এখন পিন্ধা অভ্যাস কৰিছো মই তোক কাবও কৰিছো তুমি চিতবিতি মোৰ পৰ্বত নাৰায়ণ তুমি নাথ মই নাথ অন্ত নাজানো হোৱা বাহন জানমণি ঐ জানমণি ক'ত আছ মই ইয়াতে আছো কি লাগে ধুনাই থকা দেখা নাই কুকুৰি কণা পানী গ্লাছ নিজলৈ খাব নোৱাৰো হে পানী নহয় আছে যদি থামছ আপ কোকা-কোলা এইবোৰ খোৱা ভাল খবৰ এটা আছে এনে একেবাৰে ভাল খবৰ বনিছে দেখা নাই আৰু ঐ শুনছোন তই বিশ্বাস নকৰ কিয় কথাটো শুনিলে তই জাপ মাৰি দিবি অৱশ্যে তাৰ কাৰণে ময়ো কম কষ্ট কৰিবলগীয়া হোৱা নাই হয়নে মোৰ কাৰণে কষ্ট কৰি কৰি দেহাই একেবাৰে পানী পানী কৰি দিছ সেয়া তাই মানে কথাটো বিশ্বাসে কৰিব নোখোজে ঠিক আছে ক কি ভাল খবৰ আনিছ মানে কথাটো কি জানো লুহিততে এইবাৰ বিহু দলত তোকো নাচিবলৈ মাতিছে কি সঁচা কাণত ধৰি কৈছো নহব নোৱাৰিম আৰে নোৱাৰাটো এটা নিৰ্দিষ্ট কাৰণ থাকিব লাগিব একো কাৰণ নাই এনেই নোৱাৰো এইটো দলত বিহু মাৰিবলৈ বাহিৰৰ ছোৱালীও আহি ভিৰ কৰিছেহি তই নাথাকিলে আন ছোৱালীৰ লগত বিহু গাবলৈ কিমান কষ্ট হয় তই ক'ত বুজি পাবি নোৱাৰ যদি নাই মোৰ কি আহে যায় হেয়া তই খালি এটা কথাতে লাগি থাক মোৰ কথাবোৰ বুজি নাপাও তোৰ কথা বুজিবলৈ কিটো আছে তই আমাৰ ঘৰখনলৈ নাচাও কিয় সৰুতে মা দেউতাকো হেৰুৱালো আইতাৰ বুকুতে আমি দুটা যেনে তেনে মূৰ গুজি আছো এতিয়া আচল দায়িত্ববোৰ এৰি বিহু নাচি ফুৰিলে মানুহে মোক কি বুলি ক'ব সৰুৰে পৰা নৈৰ বুকুৰ মেটেকাৰ দৰে ক'ত কেনেকে উঠি ভাহি ফুৰি ক'ত কেনেকে খুন্দা খুন্দি খাইছো সেই কথা তয়ো জান ময়ো জানো তাৰ মাজতে তোৰ খোপাত এপাহ কপৌ ফুল থাকক এইটো মোৰ কাৰণে এটা বৰ ডাঙৰ হেঁপাহো জানো নি
বুবু জানমনিয়ে পাৰিম বুলি কৈছে কি পাৰিব বিহু নাচিব সেইটো কথা কেইটা বাইদেউ কাণত হাত থৈ সুধিলেই হয়নে ইমান ওচৰত থাকিবলৈ তই কি বাইদেউ ধান মনা মেচিন বুলি ভাবিছ নেকি গুণ্ডা কৰাবাৰ আতহ কি কৰি আছো উঠ সিফালে আখৰা আৰম্ভ হ'লেই চাগে চাইকেলত উঠিব মোৰ লাজ লাগে তাইখে একেবাৰে লাষ্টে বেৰি কৰি ধৰিছে উঠ কেতিয়াবা চাইকেলত উঠি পালেহে খোজকাঢ়িয়ে যাম ব'ল উঠ কেনেকে উঠিমনো আগত উঠ তেতিয়াহে চলাই ভাল লাগিব মই ব'ল ব'ল আইতাই দেখিলে মোৰ লাজ লাগিব ব'ল আকৌ জীৱনত কি জানি এই প্ৰথমবাৰৰ বাবে এনেকে আনৰ চাইকেলত উঠি পাইছো কেনেকুৱা লাগিছে সদায় কৰি থকা কামবোৰ বা ভাবি থকা কথাবোৰৰ কথা বাদ দে কেতিয়াবা অকণমান সুখ অকণমান ৰং বিচাৰিতো তই মোৰ চাইকেলত এনেদৰে উঠি ফুৰিব পাৰ মইতো সদায় তেনেকুৱা ৰঙেই বিচাৰোঁ কিয় জানো সেই ৰংবোৰ সদায় পাক খায় গৰু ছাগলীৰ পঘাৰ দৰে হয়গৈ জানো মই কিন্তু তই চাইকেলৰ আগত থাকিলে চবেই বিচাৰি পাওঁ ঐ মোৰ ফালে আকৌ এবাৰ চাচোন যা দুষ্ট ও ৰাতি 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 দুভাগ ৰাতি সাৰ পালো সপোন দেখি আছিলাহি তুমি মোৰে কাষতে আহি আছিলাহি তুমি মোৰে কাষতে আহি ৰাতি ৰাতি দুভাগ ৰাতি সাৰ পালো সপোন দেখি আছিলাহি তুমি মোৰে কাষতে আহি আছিলাহি তুমি মোৰে কাষতে আহি কি বিপদে পালে মোক কৈলা হৰি থাকিব নোৱাৰা হলো টোপনিটো পাহৰি থাকিব নোৱাৰা হলো টোপনিটো পাহৰি বাহি বাহি দূৰৰ বাহি শুনো মই কাণ পাতি কাৰোবাৰ যেন বুকুৰে সুৰাহে নিগৰি কাৰোবাৰ যেন বুকুৰে সুৰাহে নিগৰি বাহি বাহি দূৰৰ বাহি শুনো মই কাণ পাতি কাৰোবাৰ যেন বুকুৰে সুৰাহে নিগৰি কাৰোবাৰ যেন বুকুৰে সুৰাহে নিগৰি কিনো জুয়ে পুৰে মোক কছে নাইকি শুব নোৱাৰা হলো বিছনাতে বাগৰি শুব নোৱাৰা হলো বিছনাতে বাগৰি পাহি 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 কপ পাহি বহাগতে ফুলে আহি তাতো দেখো কিয় বাৰু তোমাৰে হাঁহি তাতো দেখো কিয় বাৰু তোমাৰে হাঁহি পাহি পাহি কপ পাহি বহাগতে ফুলে আহি তাতো দেখো কিয় বাৰু তোমাৰে হাঁহি তাতো দেখো কিয় বাৰু তোমাৰে হাঁহি কি মৰমে খালে মোক কৈলা হৰি বান্ধিব নোৱাৰা হলো মনে নলয় বুজনি বান্ধিব নোৱাৰা হলো
আমি মানে বিহুৰ আখৰালৈ যাওঁ নাম চাইকেল মাৰ নাম চাইকেলত উঠিব চব পাহৰি আহিলি মোল ৰিহাৰ্চেলৰ কাপোৰ ল'ৰা মানুহ লগত চাইকেলত উঠিলে আগত উঠিব নাপায় বুজিলি যা পিছত বহু কয় তহঁতৰ লগত ময়ো ৰিহাৰ্চেলত যাম 4 মানুহৰ লগত গাৰ্জেন যাওঁটো ভাল বল দাইটি কথাটো তই নকওঁ কিয় ইয়াক ঢোল বজাবলৈ লৈ আনিছো ইয়ালৈকে লৈ আনো নে তই নুবুজ কিয় বিহু দলত এতিয়া মানুহ বেছিয়ে হৈছে কমাব লাগিব চকী এখনকে সাজি দিব তোক তেৰিকা মই অকলে কেনেকৈ কৰিম সেয়া আমাৰ দলীয় সিদ্ধান্তৰ কথা বুজিলো তাৰমানে মোৰ ল'ৰাটো তহঁতে স্বভাৱ চৰিত্ৰ সলনি হোৱাটো নিবিচাৰ হ'ব দেখা যাব সময়ত মই চাই ল'ম আহোঁ দাইটি তইচোন গৰমে হৈ গলি ৰচোন তাক তই লৈ আহিবি মই কি কৰিব পাৰো চাওঁ জয় বিশ্বকৰ্মা লোহিত শুনাচোন খুইদেউ কওক আজি বহুত দেৰি কৰিছা দেখোন ৰিহাৰ্চেল আৰম্ভ কৰা আকৌ খুইদেউ কথা এটা হ'ল নহয় আজি দলত এজনী নতুন চলি অহাৰ কথা কোন জানমণি শইকীয়া বঢ়িয়া মই কোৱা নাছিলো আমাৰ দলত আৰু এজনী ছোৱালী লাগে বুলি তোমালোকেহে নুশুনা সেই বুলি তাই ইমান দেৰি কৰিব লাগেনে আজিৰ পৰা যদি তাই দেৰি কৰে কিমান ভাল নাছিলেও কিন্তু কথা বেয়া আছে কেঞ্চেল ৰ'বাচোন ৰ'বা তাই কিয়ত আহিব বাইকত নে গাড়ীত ছোৱালীজনীয়ে কেনেকুৱা নাচে বেয়া নাচিব নালাগে আগতে ক'ত ক'ত বিহু কৰি হৈছে নাজানো দেখাত কিন্তু বিহু নচলে চেহেৰা আমাৰ পৰি যে এজনী ভেটাৰ্ণ ডান্সাৰ সেই কথাটো তাইক ক'বা আপুনি কিন্তু বহুত দেৰি কৰিলে দেই আপুনি নথকাত মই একদম বৰ হৈ গৈছিলো জানেনে আহক না বেগেতে আহক না জানমণি তুমিও আহা বল মই আছো নহয় তুমি এইবিলাক কি কৰিবলৈ ওলাইছা বিহু নাচিবলৈ যাওঁচোন বোলা ছি মই বিহু নাচিবলৈ নাযাওঁ দেই মই বাইদেউহঁতৰ লগত জাকো পাবলৈহে যাম জয় বিশ্বকৰ্মা মাজনী বগাকৈ কাগজতে ৰাতি 12 বজাতে মাজনী চিঠি লিখো তোমালে নীলা ঘৰে মাজনী বগাকৈ কাগজতে ৰাতি 12 বজাতে মাজনী চিঠি লিখো তোমালে ভাৱনাৰ সাগৰতে আশাৰে ধৌঠিলে ও মাজনী প্ৰেমৰ জুয়ে দহিছে মোক আজি জানানে প্ৰেমৰ জুয়ে দহিছে মোক চেনাইটি গামোচা ফুল বাচোতে
এদিন মই সপোনতে মাজনী দেখিছিলো তোমাকে সাৱটিব খোজোতে মাজনী টোপনি মোৰ ভাগিলে মই সপোনতে মাজনী দেখিছিলো তোমাকে সাৱটিব খোজোতে মাজনী টোপনি মোৰ ভাগিলে গাৰুতি মোৰ কাষতে তুমি যে আঁতৰতে ও মাজনী ঐ বেলি আহি দেখা দিলে মোক ৰাতিপুৱাতে বেলি আহি দেখা দিলে মোক জানমনিৰ নাচে পৰীৰ প্ৰতিভাখিনিক ঢাক পাই পেলাব নেকি মই মাকজনীয়ে জীয়েকৰ এনে দুৰ্দশা কেনেকৈ সহ্য কৰি থাকো কি কৰা যায় এতিয়া মা কি ভাবিছা নাই একো ভবা নাই এওঁৰ নাম কি আছিল জানমণি শইকীয়া নতুনকৈ শিকিছা আপুনি কি ক'ব বিচাৰিছে এওঁৰ অকমান জঠৰতা আছে কষ্ট কৰিব লাগিব মা তুমি এইবোৰ কি কৈছা জানমণিটো ভালে নাচিছে মুখে কোনোবা শিকাই দিয়া নিচিনা লাগিছে গ্ৰামেটিকেলি তোমাৰ নাচ শুদ্ধ কাৰণ তোমাৰ স্পেচিয়েল ট্ৰেইনিং আছে লোহিত চাও অকমান এফালে হাচোন খুৰীদেউ আজি সন্ধিয়া আমাৰ ঘৰলৈ এপাক আহিবাচোন আৰু এটা কথা কাইলৈ ৰিহাৰ্চেললৈ সকলোকে ড্ৰেছ সহ আহিবলৈ ক'বা ফাইনেল ৰিহাৰ্চেলৰ নিচিনা কাৰণ বিহুত সাজপাৰৰ কথাও আছে দিয়াচোন আপুনি ঠিকে কৈছে খুৰীদেউ মই কথাষাৰ ভাবিহে আছিলো ঐ তেতিয়াহ'লে কাইলৈ মুগা কাপোৰে ৰিহাৰ্চেল কৰা যাওক তোমালোকে পৰীক বিহু নাচিবলৈ মাতিবা বুলি ভবাই নাছিলো নহয় সেইকাৰণে মুগাৰ কাপোৰৰ কথা মনলৈ অহাই নাছিল আপোনাৰো নাছিল জানো নাই ক'ত আছে ইমান যে পিন্ধিবলৈ বেয়া নহয় কোৱা হ'লে মই বিচাৰি দিলো হয় কি যে কোৱা এই লোকৰ কাপোৰ পিন্ধাম নেকি কালি এওঁ মই দোকানলৈ গৈ তিনিযোৰ কাপোৰ কিনিয়েই পেলালো তোমালোকৰ পচন্দ হয় নে নহয় চাই লোৱাচোন মা তোমাৰ এই শুৱালকুছি চিল্কাছখন এতিয়া নুখুলিলে নহয় নে এওঁলোকৰ পচন্দ হয় নে নহয় চাই লওক আকৌ নে কি কোৱা মুগা কাপোৰ মইহে পিন্ধিম এওঁলোকে নিপিন্ধে নহয় একেলগে তিনিযোৰ মুগা কাপোৰ গামোচাগে এইযোৰা এযোৰত 10,000 আইতা এইযোৰ দেখোন তেনেই পুৰণা কেনেকৈ পিন্ধিম আৰুনো তোক মই কি দেখুৱাম এইযোৰ কাপোৰ পিন্ধাই তোৰ মাৰক এইখন ঘৰলৈ বোৱাৰী কৰি আনিছিলো
আজিকালি মুগা কাপোৰৰ সাজে এইযোৰ কাপোৰৰ লগত ফেৰ মাৰিব নোৱাৰে। নয়নদা এইফালে আহক না। মোক আজি কেনেকুৱা লাগিছে? খুব ধুনীয়া। ইছ, লাজ নিদিব দেই। আপোনাক কিন্তু এইবোৰ নিপিন্ধিলেও ভাল লাগে। নয়নদা আপুনি কিন্তু আজিও মোৰ ওচৰে ওচৰে থাকিব লাগিব দেই। নয়নদা এই পিংকটো চাই দিয়ক ন প্লিজ। ড্ৰেছ কৰা নাই। আজি নিপিন্ধো নেকি? কিয় কাপোৰ লৈ আনা নাই নেকি? আনিছো। তেতিয়াহ'লে নিপিন্ধাৰ কি কাৰণ থাকিব পাৰে? আৰু আজি যে উইথ ড্ৰেছ ফাইনেল ৰিহাৰ্চেল হ'ব সেই কথাটোতো কালি সকলোকে জনাই দিছিলে। নহয় মানে এইযোৰ কাপোৰেৰে হয় নহয় বা? চাওঁ মই চাই দিওঁ। তুমি কি কাপোৰ আনিছা? এইযোৰ কাপোৰতো মুগাৰ কাপোৰ বুলি লিখি দিলেও কোনেও বিশ্বাস নকৰিব। জানমণি জানমণি শুনাচোন। জানমণি 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 শুনাচোন। জানমণি জানমণি শুনচোন। জানমণি জানমণি শুনচোন। জানমণি জানমণি শুনচোন। কিয় শুনিম মই তোৰ কথা? বিহু নাচিবলৈ চাইকেল উঠাই লৈ গৈছিলি নহয়, এতিয়া নুঠাও কিয়? উঠা। মই বিচাৰি নোপোৱা সপোনবোৰ, নেদেখা ৰংবোৰ তই মোক দেখুৱাম বুলি কৈছিলি নহয়, এতিয়া নেদেখাও কিয়? দে দেখুৱাই। আচলতে সিহঁতে মোক অপমান কৰা নাই, অপমান কৰিছ তই। আমাৰ এই দৰিদ্ৰ অৱস্থাটো ভেঙুচালি কৰিছ তই। সিহঁতৰ আগত ভুচুক বহু হবলৈ মোক এৰি দিছ তই। জানমণি ঐ জানমণি জানমণি ঐ জানমণি। নুশুনো মই তোমাৰ কথা। আচলতে তুমি এই অবাঞ্ছিত ঘটনাটোৰ বাবে জগৰীয়া। এজনী সহজ সৰল গাঁৱলীয়া ছোৱালী তোমাৰ এই ফুপুলা প্ৰেমেৰে অপমান কৰিবলৈ ক'ত সাহস পালা?
এযোৰ সাধাৰণ মুগাৰ কাপোৰেৰে এজনী আপোন বোলা ছোৱালীৰ সৌন্দৰ্য সন্মান অভিমান জুখিবলৈ তোমাৰ অকণমানো বেয়া নালাগিল নে মা? ছি! আচলতে বিহু বিহুৱে নয়ন। আমিহে পাটৰ কাপোৰ মুগা কাপোৰৰ গুণাগুণ জুখি বিহুক অপমান কৰিছো। মোৰ যথেষ্ট লাজ লাগিছে আইতা। বুবু, মই যদি বাপৰ বেটা হওঁ বাইদেউক এদিন কপাহী কাপোৰেৰে বিহু নচোৱা হেৰিম। চাই থাক। তুমি অকলে কলৈ যোৱা পৰি? তুমি কৰা ভুলৰ প্ৰায়শ্চিত্ত বিচাৰি আহোঁতে অকণ পলম হ'ব পাৰে, চিন্তা নকৰিবা। তুমি আমাৰ ঘৰত কিয়? মই তোমালোকৰ ঘৰলৈ আহিব নোৱাৰো নেকি? নহয় মানে সেইবোৰ বাদ দিয়া। এতিয়া আচল কথাটো শুনা। অহা বহাগৰ 2 তাৰিখটো এটা বিশেষ শুভ দিন। তোমাৰ বিয়া? ঠিক নহয়, এটা নতুন দিনৰ আৰম্ভণি কৰাৰহে শুভ দিন। এই দিনটোৰ আৰম্ভণি কৰিম কেতিয়াও কৃত্ৰিমতাৰ প্ৰভাৱ নপৰা এটা বিহু দলৰ বিহু নাচেৰে। এইযোৰ লোৱা। আমাৰ পোচাকবোৰ একে হ'ব লাগিব নহয়? মই অহা কথাটো কবা। তুমি সঁচাকৈ ভাগ্যৱতী জানানে? ভাগ্য মূৰত যেনিবা কামটো হ'ল। জয় বিশ্বকৰ্মা। ঢোলটোলা একদম ফিটিং কৰি দিছো। হেৰি নহয়, ডিঙি চাফা কৰা ঔষধটো ললিনে নাই? মই বিহু গাব নালাগে নহয়, ছোৱালীবিলাকৰ গাৰ্জেন হৈয়ে যাম। সেই পৰি মাকৰ চিটটো খালী হ'ল দেখা নাই? মই গ'লে ছোৱালীবিলাকে কাপোৰ সলাবলৈ বৰ সুবিধা পায়। এই নহ'লে ল'ৰা মুখা কমটি হপায়। বুবু, আমি যাওঁ দে। যা বাইদেউ, ভালকৈ নাচিবি। কি খবৰ? চিনি পাইছা নাই? সেই যে গাড়ী ঠেলিছিলা। পাইছো। আপুনি আকৌ আহিল যে? গাঁৱৰ বোকা পানীৰ লগতে এইটো আমাৰ সম্পৰ্ক। তাৰ বাহিৰেতো আমাৰ গত্যন্তৰ নাই। পিছে আহিছো। ঐ, গাড়ী ষ্টাৰ্ট দে। আজি বিহু দলি দেখা পাই কেনে জানো জানো ঐ থুৰীয়া তামোলখন কেলৈনো নানিলা? ও কেলৈনো নানিলা? ঐ চকুৰে চালো মই মুখলে নাচালা। ঐ নিদিলা এইবাৰ ঐ তেলি
চিৰা খুৱাইছিলা ঐ মনত লগাইছিলা ৰঙে মৰমত নাচনি দেখিলে কেলৈ নামাতা মোৰ চকুলৈ কেলৈ নচোৱা দেখিলে কেলৈ নামাতা মোৰ চকুলৈ কেলৈ নচোৱা নামাতা নচোৱা কিহতনো উঠিলে দেহতে ৰঙা কৈছোলা মোৰে মৰমৰ নাচনি হাততে জেতুকা বোলালা চিত পখিলা উৰা দি উৰিলা হাততে জেতুকা বোলালা চিত পখিলা উৰা দি উৰিলা দেহতে বুকুতে বহাগৰ বিহুৰে
দেহা মনু তলা মন উৰু উৰু কৰে ঐ জানমণি বহাগৰ বিহুতে ঐ মন চেঙেলীয়া দেহা মনু তলা মন উৰু উৰু কৰে ঐ জানমণি বহাগৰ বিহুতে ঐ কোমল কুঁহি পাতে কপৌ ফুলে বিহুতিকা দৰে অসমৰ চুকে কোনে তোমাক জানমণি বুলি জানে কোমল কুঁহি পাতে কপৌ ফুলে বিহুতিকা দৰে অসমৰ চুকে কোনে তোমাক জানমণি বুলি জানে আশা মোৰ বুকুতে সপোন চকুতে সদায় জানমণি হৈ ৰোৱা